ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ দোকানলৈ, ওলাইছোঁ দোকানলৈ যাবলৈ। মাতটো অলপ বেয়া, ভাগি আছে। এই দোকান আহি পাই খুলি মেলি দোকানখন চাফা কৰিছোঁ। কাইলৈ বিশ্বকৰ্মা যিহেতু কি হয় চাই থাককচোন ভিডিঅ'টো। ভালেমানখিনি লেতেৰা হৈ আছে, আৰু পুৰণা বেগ আছে। এইখন গোটেইখন বেয়া বস্তু সোমাই আছে, বগা চিকা লোহাৰ দিম এইসোপা লোহাৰ। এয়া আমাৰ লোহা ভাগ কৰিছে, প্লাষ্টিক ভাগে চববোৰ বিশ্বকৰ্মাৰ কাৰণে চাফাই কৰি আছে। দোকানৰ ৰূপ সলনি হৈ গ'ল, বস্তু দিগদাৰ হৈ গৈছে। বিশ্বকৰ্মা চাফাই অভিযান। চাফাই অভিযান চলি আছে দোকানত। এয়া আমাৰ এইটো চাইড চাফা কৰি হৈ গ'ল। এতিয়া এইটো আছে, এসোপা বস্তু আছে। এইখন গাড়ী ডেম্পত যাব, এই ৰঙাখনো ডেম্পত দি দিম। এইবোৰ বনাবলৈ 2 বছৰমান হ'ল নিনিয়া, পইচাও নিদিলে বনাবলৈ, একো নিদিলে। দোকান চাফা হৈ আছে। এনেকুৱা বগা বস্তু দি ওলাইছে, ভাল কিতাপবিলাক বাছি থ। এইটো চাইড চাফা কৰি হৈ গ'ল, বস্তু লগাই দিম এতিয়া। এটা তল দি দিলোঁ, এটা মই লৈ ল'লোঁ। গেজত দোকানৰ চব বেয়া বস্তুবোৰ চব বিক্ৰী কৰিছে। ভগা চিগা লোহাৰিং যিমানখিনি আছিলে চব বিক্ৰী কৰি হৈ গ'ল। এতিয়া ৰং মাৰি আছোঁ। দোকানখন যিহেতু লেতেৰা হৈ আছিলে, সেইকাৰণে ৰং চং কৰি ল'লোঁ। কেনেকুৱা লাগিছে কালাৰটো ক'ব। এখন চাটাৰখনৰ অৱস্থা নাই, এইখনৰ ৰং কৰিম এতিয়া। এই ভাইটিয়ে ৰং মাৰি আছে, অৱস্থা নাইকিয়া হৈ আছিলে। ৰং কৰাৰ মাজতে ভোক লাগিলে, ভাত খাবৰ কাৰণে মাংস ল'লোঁ। এই মাংস কাটিছোঁতে মাংস কাটি গৈ আহি আনি বনাবলৈ ল'লোঁ মই। আজি ৰং মাৰিছে, মোক ভাত বনোৱা দায়িত্ব দিলে। ভাতটো বনাইছোঁ, লগতে কামো চলি আছে। এইটো আমাৰ গুল্লু। ভাত খাবা না? বাকী হৈ গ'ল, ভাত হৈয়ে গ'ল, ভাতো হ'ল। কাঢ়ি কৰি দিছোঁ। আমি এনেকৈ খাওঁ খানা পিনাবোৰ, যিহেতু দোকানতে থাকোঁ, গেৰেজৰ কামহে কৰোঁ। হোটেলত কিনি খালে ভালেমান টকা পইচা যায়। ভাত বাঢ়িলে ভাইটি, দোকানৰ চলাটো ঋতু, চুমকিদা, আমাৰ গুল্লু বেটা, এনেকেই আজি ভাত গ'ল খোৱাকৈ। এতিয়া আহি গ'ল ৰেঞ্চ পাতি ধোৱা। এই ৰেঞ্চ মোহাৰি আছে, ৰাতি ধুই আছে, ঋতুৱে ৰং মাৰি আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজি বিশ্বকৰ্মাৰ দিনাখনি ভিডিঅ' দি আছোঁ। ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।